মাৰোৱাৰীৰ দপদপনি অসমত নচলিব একদম সিধা কথা কৈ দিছো কথা বেয়া হৈ যাব ঠিক আছে নেক্সট বাৰ নহ'ব হ'ল নেক্সট বাৰ নহ'লে নহ'ব আপুনি পাগল নেকি Who are you? Who are আপুনি আপুনি ইয়াত ব্যৱসায় কৰিবলৈ আহিছে নে কিবা অন্য কৰিবলৈ আহিছে আপুনি গম পাই নাই পুলিচ আছে বুলি গম পাই নাই অসমত যে গৃহ বিভাগ আছে আপুনি জানে নাজানে প্ৰশাসন আছে অসমত আমি প্ৰশাসনৰ ওপৰত আপুনি কোন আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানটোক আমি অসন্মানি কৰা নাই আপোনাক অসন্মানি কৰিম কোনে কৰিছে ওলাক বাহিৰ ওলাক আপোনাৰ ভিডিঅ' আপোনাৰ ওপৰত আমি আপুনি বাহিৰ ওলাক এক মিনিট চুপ থাকক আপুনি কোন হয় কোন হয় আপুনি কোন হয় আপুনি কোন হয় আপুনি Who are you? কোন হয় আপুনি আপুনি ইয়াত ব্যৱসায় কৰিবলৈ আহিছে নে কিবা অন্য কৰিবলৈ আহিছে ওলাই আপুনি দোকান পৰা ওলাই আহক যদি সন্মান দোকানৰ পৰা ওলাই আপোনাৰ দোকান বন্ধ কৰিব লাগিব যুৱ ছাত্ৰ পৰিষদে আপোনাৰ দোকান বন্ধ কৰিব এজন অসমীয়া মানসিকভাৱে ৰোগী আপুনি কি দিছে আপুনি গম পাইছে নাই আপোনাৰ দোকানৰ সন্মুখত দিছে আপুনি 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 কোন মাৰিবলে মৰাণ পুলিচ ওলাইছে মৰাণ পুলিচ তোক ওলাই ৰ'ব দাদা ৰ'ব আপুনি ওলাই আমাৰ এখন দোকানত ব্যৱসায় কৰিব দোকান বন্ধ কৰি দোকান বন্ধ কৰি কোন আছিলে কোন আছিলে মামুনৰ ল'ৰা আছিলে ছাত্ৰ পৰিষদে আপুনি 8 তাৰিখ সময় আপুনি নকৰে তেতিয়ালৈকে যুৱ ছাত্ৰ পৰিষদে এখন দোকান খুলিবলৈ নিদিয়ে এয়া যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ দাবী হলতো এখন আপুনি অসন্মানি কৰিছে আপুনি চকী এৰি দিয়া নাই গতিকে আমিও আমাৰ মৰ্যাদা এৰি নিদিওঁ আমিও আমাৰ মৰ্যাদা এৰি নিদিওঁ আপুনি কাক দমত কথা নকব আমি দমত কথা আপুনি শুনিব লাগিব ইয়াত আঁঠু কাহক বুলি কৈছো নহয় এইকেইটা আঁঠু কাহক আৰু মই পুলিচ আপোনাৰ আইনাহে আপোনাক ঢুকি নাপাব বুলি ভাবিছে নেকি আপুনি ভাবিছে নেকি টকাৰ গৰম নেদেখাব কথা বেয়া হৈ যাব আপোনালোকৰ বহুত উৎপাত হৈছে চাই আছো ছাৰ নমস্কাৰ চব নিৰ্মাণ হৈ আছে টকাৰ লেভেল টকাৰ জোৰ দেখাব আহিছে আপুনি কিয় নকলে আপুনি কিয় মাৰিবলৈ দিলে প্ৰশাসন নাই এজন মানসিকভাৱে ৰোগীক কলিয়াবৰত তেওঁ দুখ কৰিছিল বুলি গম পাইছোঁ তেওঁ কৰিছিল তেওঁক ইয়াত বান্ধি পেনে এটা লাইটৰ পোষ্টত বান্ধি পেনে আমাৰ দুজন কলিয়াবৰীয়া অসমীয়া মানুহ আৰু 2-3জন মাৰোৱাৰী মানুহে মিলি ইয়াত ব্যৱসায় প্ৰতিষ্ঠানৰ তেওঁলোক ইয়াত স্বত্বাধিকাৰী তেওঁলোকে মিলি পেনে ইয়াত যি ধৰণে মাৰধৰ কৰিছে এজন পাগল মানুহক এজন মানসিক ৰোগীক তেওঁলোকে যি ধৰণে ইয়াক যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছে তেওঁলোকৰ ওচৰলৈ আজি আমি আহিছিলোঁ কথা পাতিবলৈ অহা অৱস্থাত তেওঁলোকে আমাকো অসন্মানি কৰিছে তেওঁলোকে নিজৰ চকীখনৰ পৰা আঁতৰি অহা নাই আমাৰ লগত ভালদৰে কথা পতা নাই তেওঁলোকে আমাক ভাই বুলি এনেকৈ ধৰণৰ উচ্চাৰণ কৰি অলপ উচ্চ পৰ্যায়ত কথা কৈ আমাৰ যুৱ ছাত্ৰ পৰিষদক অসন্মানি কৰিছে কলিয়াবৰবাসীক অসন্মানি কৰিছে অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে এই নামটো কি আপোনাৰ
হৰ্ষণ নামৰ এজন মাৰোৱাৰী ব্যক্তিয়ে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান চলাই আছে। তেওঁ ইয়াত মানে অসমীয়া এজন মানসিক ৰোগীক তেওঁলোকে অত্যাচাৰ চলাইছে, ধৰি পিন্ধিছে। আমি আইনৰ ওচৰলৈ যাম, আইনে কি ব্যৱস্থা লয় ইয়াত আমাৰ দৃষ্টিগোচৰ হ'ব যুৱ ছাত্ৰ পৰিষদৰ। গতিকে ইয়াৰ ওপৰত যদি প্ৰশাসনে ইয়াৰ ওপৰত যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈও কিন্তু তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব।